আজি পুৱা ভাগৰ ভাতকেইটা বনাবলৈ ল'লোঁ ল'ৰাটোকো খুৱাই পঠিয়াব লাগিব এনেই ল'ৰাটো ভাতকেইটা খালে মানে আলু পিটিকা ভাতেই বেছি ভাল পায় দালি ইমান সি খাবলৈ ভালেই নাপায় দালি সেইকাৰণে ৰাতি মাংস অকণমান বনাইছিলোঁ তাৰে আঞ্জা এটাৰ কাৰণে ৰাখি থৈছোঁ এফালে চব্জি বহাই দিছোঁ আৰু মই ভাবিছোঁ আজি মই অলপ ভাত কেইটামান খাম সেইকাৰণে অকণমান বনাই থৈ দিওঁ ধুনীয়াকৈ আৰু এই দালি চব্জি ধুনীয়াকৈ দুপৰীয়াৰ কাৰণে থাকি যাব দুপৰীয়া কিবা এখন বনালেও হৈ যাব যিহেতু দেউতাই নাখায় এই ভাত ৰাতিপুৱা এতিয়া আমি ল'ৰাটো ময়ে খাম আৰু ইমান অসুবিধা হয় মোৰ ভিডিঅ'টো কৰাত মানে নিজে এখন হাতে মোবাইল ধৰোঁ এনেকুৱাটো সকলোৱে হয় এনে প্ৰথম ভিডিঅ' বনালে কেনেকৈ বনাম কেনেকৈ মোবাইল ধৰিম ষ্টেণ্ড এটা আনিব লাগিব তেতিয়া আপোনালোকক ধুনীয়াকৈ প্ৰপাৰ ভিডিঅ'টো কৰি পেলাই আপোনালোকক দেখাব পাৰিম এতিয়া এখন হাতে ধৰিছোঁ এখন হাতে মানে কৰি আছোঁ বোলে নিমখ চিমখ হালধি দি পেলাই বোলো চব্জিখিনি ঢাকি থৈ দিওঁ আদা নহৰু অকণমান দিব লাগিব অলপ পিছতকৈ তাৰপিছত আৰু এনেকৈ দৈনন্দিন জীৱনৰ কামবিলাক আগবঢ়াই আছোঁ আৰু পিছে আপোনালোকৰ কেনেকুৱা লাগে ভিডিঅ'বিলাক জনাবলৈ নাপাহৰিব তাৰপিছত আৰু ল'ৰাটোক ভাতকেইটা খুৱাই স্কুললৈ পঠিয়াই দিলোঁ কিছুমান বস্তু জীৱনত লাগতিয়াল হৈ থাকিলেও ল'বলৈ নোৱাৰোঁ পইচাই অসুবিধা হয় দিয়কচোন আমাৰ মধ্যমীয়া মানুহসকলৰ বাকী ল'ৰাটোক ভাতকেইটা খুৱাই পেলাই ধুনীয়াকৈ স্কুলত পঠিয়াই দিলোঁ আৰু আমাৰ ডাইনিং থাকেও মানে পাকঘৰৰ ৰুমত ডাইনিংখন আছে বৰ ঠাণ্ডা ৰুমটো সেইটো কাৰণে খোৱা নহয় মোৰ ৰুমতে লৈ আহোঁ এইটো ৰুমৰ ফালে ৰ'দ পৰি থাকে ঠাণ্ডা দিনা স্কুল কিয় যোৱা নাই কিহৰ কাৰণে বেমাৰ হৈ আছে নেকি অঁ আমাৰ এই টিকলি মাইনা আমাৰ কাষৰ বৌহঁতৰ দেই বৌহঁতৰ ছোৱালী এইকেইটা মাৰিছোঁ যিহেতু আজি সেইকাৰণে টেঙাকণ খাই লওঁ বতৰৰ বস্তু দুটা গুটিও দি দিয়া নহয় ভাত বহাই থৈ আহিছোঁ এয়া হেৰি তাৰপিছত দুপৰীয়া সময়ত ওলোৱাই দিগদাৰ নাই ভাতকেইটা বহাওঁ এতিয়া লৈ যাব লাগিব মই বহা